প্ৰথম দিনটো ভগৱানৰ ওচৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, যিহেতু বহাগৰ প্ৰথম দিনটোতে আমি ভগৱানৰ ওচৰত চাকি এগছ জ্বলাই সেৱা কৰোঁ। সকলোলৈকে বিহুৰ শুভেচ্ছা থাকিল। নতুন বছৰৰ আৰম্ভণিতে আপোনালোকক কৈছোঁ, আপোনালোকৰ দিনটো ভালেই যাওক আৰু মোৰো ভালেই হওক, আপোনালোকেও আশীৰ্বাদ কৰিব। সেইকাৰণে প্ৰথম দিনটো ভাল হ'বলৈ যিহেতু সকলোৱে মন্দিৰত চাকি তাকি জ্বলায় আৰু ময়ো নিজৰ মন্দিৰলৈ গৈ পেলাই শিৱ মন্দিৰত গৈ চাকি এগছ আগবঢ়ালোগৈ। তাৰপিছতে আমাৰ ঘৰৰ পাপা শহুৰ দেউতাকো মই ধুনীয়াকৈ সেৱাভাগ জনালোঁ, যিহেতু তেওঁ জ্যেষ্ঠ আমাৰ ঘৰত, তেখেতক সেৱা কৰাটো মোৰ কৰ্তব্য। সেইকাৰণে ধুনীয়াকৈ সেৱাভাগ তেওঁৰ পৰা ল'লোঁ। তেওঁ ভালে থাকক আৰু মোকো আশীৰ্বাদ কৰিব যাতে আগুৱাই যাওঁ বুলি সেৱাভাগ ল'লোঁ তেওঁৰ পৰা। বিহু বুলি খুৰা খুৰীৰ পৰাও সেৱাভাগ লৈ ল'লোঁ, যিহেতু তেওঁ মোৰ জ্যেষ্ঠ হয় আৰু এইবাৰ যিহেতু মোৰ প্ৰথম বিহু ঘৰত। খুৰা খুৰীকো সেৱা কৰি ল'লোঁ বিহু বুলি। আৰু তাৰপিছতে সেৱাভাগ লোৱাৰ পিছতে আমি সকলোৱে মিলি জলপান খালোঁ, যিহেতু বহাগৰ প্ৰথম দিনটো সকলোৱে ভাত নাখায়, এনেও জলপানেই খায় প্ৰথম ৰাতিপুৱা সময়কণত। আৰু বিহু বুলি ক'লে মুগা সাজযোৰ যিহেতু মেইন, সেইকাৰণে আমিও বিহু বুলি মুগা সাজযোৰ পিন্ধি ভণ্টিয়ে মই এটা ভিডিঅ' বনালোঁ। তুমি মোক চিনি পাইছানে? বিদু বিহুৰ দিনাই মই মাৰ ঘৰলৈ আহি পালোহি পিছবেলা টাইমত, আৰু আহিয়ে মই পেট্ৰক লগ পালোঁ। ইমান দিনৰ মূৰত টাইম চিনি পোৱাই নাই। তাৰপৰা সেইদিনাখনি আমাৰ মৃত্যুকত দিয়া নিয়ম কৰে যিহেতু, সেইকাৰণে আহি পেলাই প্ৰথম খাই ল'লোঁ। মা দেউতাই অলৰেডি ভাত বনাই থৈছিলে, মাংস আছিলে, মৃত্যুকত দিছিলে আমাৰ দালি, তাৰপৰা মুৰ্গী মাংস দিছিলে। আৰু বিহুৰ দিনাই যিহেতু দাদাক লগ পালোঁ অকণমান সময়ৰ কাৰণে, দাদা গ'লগৈ। আৰু ৰাতিপুৱাই আমি পিছদিনাখনি জলপান খালোঁ ঘৰতে সকলোৱে মিলি পেলাই। পিটু মৰ্ণিং পিটু। তাই মই মাতিলে নামাতে, মায়ে মাতিলে আকৌ বৰ ধুনীয়াকৈ মাতে দেই। পিটু মাতিলে মায়ে একদম ধুনীয়াকৈ মাতে, আমাৰ চিন্তা। আৰু সেইদিনাই মই দিনত মাৰ লগত গৈ পেলাই 2 এটা বজাৰ কৰিলোঁ।